এইখন হৈছে কানাইঘাটৰ কালিয়নী নদীখন আৰু মই ৰখি আছোঁ পুৰণা দলংখনত আৰু জেচিপিখন আছে নতুন দলংখনত। নতুন দলংখন ইমান চাপৰকৈ নিৰ্মাণ কৰা হ'ল যাতে কালিয়নী নদীৰ পানী যিমান আহিলেও ইয়াৰ ৰখি যায় আৰু জাবৰ-জোথৰ ৰখিও পানীখিনি সুস্থভাৱে পাৰ হৈ যাব নোৱাৰাৰ ফলত নুমলীগড় অঞ্চলৰ এয়া পংকা, বৰচাপৰি আৰু কালিয়নী নদীৰ আশে-পাশে থকা গাঁওবাসীয়ে ইয়াৰ বানত আক্ৰান্ত হ'বলগীয়া হৈছে। অৰ্থাৎ নুমলীগড় শোধনাগাৰৰ যিসকল বিষয়ববীয়াই এই দলংখন নিৰ্মাণ কৰিবলৈ লৈছিল, তেওঁলোকৰ চিন্তা-চৰ্চাবোৰ ওচৰৰ গাঁওবাসীয়ে ভাল ফল পাব নে বেয়া ফল পাব তাৰ ওপৰত তেওঁলোকে চিন্তা-চৰ্চা নকৰে। অৰ্থাৎ নিজৰ সুবিধা অনুযায়ী নিজৰ লাভৰ কাৰণে কামবোৰ কৰে। তেওঁলোকৰ লাভৰ কাৰণে কাম কৰিবলৈ গৈ আজি এই অঞ্চলৰ হাজাৰ হাজাৰ লোকে এনেদৰে ভুক্তভোগী হ'বলগীয়া হৈছে। তেওঁলোকে এই বানৰ আক্ৰান্তত তেওঁলোকৰ নিজৰ লগতে কিমান ক্ষতি হৈছে সেয়া ভুক্তভোগীসকলেহে গম পায়। প্ৰতি বছৰে এই দলংখনৰ কাৰণে বানপানী কালিয়নী নদীৰ আশে-পাশে দেখা পোৱা যায়। এনেধৰণৰ বানপানীৰ সমস্যা সমাধানৰ কাৰণে যদি নুমলীগড় কৰ্তৃপক্ষৰ বিষয়ববীয়াসকলে পুনৰ দলংখন আৰু অকণমান ওখ কৰি দিয়ে, তেতিয়াহ'লে এই সমস্যাটো হয়তো দেখা পোৱা নাযাব। গতিকে মোৰ ফালৰ পৰা অনুৰোধ কৰোঁ, এয়া সমস্যা সমাধান কৰাত তেওঁলোকে অলপ হ'লেও গুৰুত্ব আৰোপ কৰক।